হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও বৰ্তমান ভালে আছোঁ। আপোনালোকে কেপশ্যনটো দেখি গম পাইছে আমি ক'ত গৈ আছোঁ। যিহেতু যোৰহাট মৌবন্ধাত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ শংকৰ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু আজি তালৈকে বুলি যাব ওলাইছোঁ। যিহেতু আমাৰ ৰুমৰ ওচৰতে ইমান ডাঙৰ অনুষ্ঠান এটাত নগ'লে কেনেকৈ হ'ব নহয় জানো। আমি এতিয়া আহি পাই গ'লোহি আৰু এইফালে সোমাই গৈ দেখিছোঁ ইমানেই ভিৰ, সোমাবই নোৱাৰি। অধিৱেশনস্থলীলৈ সোমাই গৈ মনটো আধ্যাত্মিক অনুভূতিয়ে চুই গৈছে। সঁচাকৈ যোৰহাট মৌবন্ধা এৰালতলী পথাৰখন এতিয়া যে এখন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। গুৰুজনে আগবঢ়াই যোৱা আদৰ্শকে অনুসৰণ কৰি হাজাৰ হাজাৰ লোক একতা এনাজৰীৰে পাণ খাই ৰ'ল। নাই কোনো ভেদাভেদ, নাই কোনো উচ্চ নিচ্চ ব্যৱধান। সকলোবোৰ এফালৰ পৰা চাই গ'লোঁ আৰু ইমান ধুনীয়াকৈ বস্তুবোৰ সজাইছে যে চালে চাই থাকিবৰ মন যায়। তাৰপিছত গ'লোঁ বাণিজ্য মেলাৰ ফালে আৰু ইয়াত ইমানেই দোকান চাই যে শেষেই নহ'ব। কাপোৰৰ দোকান, কাঁহৰ বাচন বৰ্তন দোকান, বাঁহ বেতৰ সামগ্ৰীৰ দোকান, বেগৰ দোকান মানে সকলোবোৰ আছে। তাৰপিছত গ'লোঁ গ্ৰন্থমেলাৰ ফালে। গ্ৰন্থমেলাতো বহুত মানুহ ভিৰ হৈছে দেই। আৰু এয়া হৈছে চক্ৰবিহু। মহাভাৰতৰ অভিমন্যু বন্দী হৈ পৰাৰ দৰে অসংখ্য মানুহ বন্দী হৈ পৰিছে আৰু যিজন মানুহে বনাইছে প্ৰতিভা কিন্তু শলাগ ল'বলগীয়া। বহুত বুদ্ধিৰে বনাবলগীয়া হৈছে। কিছুমান মানুহে ওলাব পাৰিছে, কিছুমান বহুত দেৰি লাগি ওলাব পৰা নাই। সকলোবোৰ 1 মিনিটৰ ভিডিঅ' দেখুৱাবলৈ কেতিয়াও সম্ভৱ নহয়। যিমান পাৰোঁ অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আজিলৈ ভিডিঅ' ইমানেই। বাই বাই।